নমস্কাৰ বন্ধুসকল, জব.assam নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ফাইনেলি এডমিট কাৰ্ড ডাউনলোড আৰম্ভণি হৈ গৈছে। মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, নহ'বা আপোনালোকে গুগলত গৈ আপোনালোকে SLPRB চাৰ্চ কৰিও এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। বন্ধুসকল, কি পোষ্টৰ আপোনালোকৰ এডমিট কাৰ্ড আহিছে মই কৈ দিছোঁ। আপোনালোকৰ 4টা আছিলে প্লাটুন কামাণ্ডাৰ পোষ্ট, আৰু আছিলে 32টা আছিলে এছিষ্টেণ্ট জেলাৰ পোষ্ট, আৰু SI পোষ্ট কেইবাটাও আছিলে। তাৰ ভিতৰতে আছিলে 42টা আপোনালোকৰ ছাব ইনস্পেক্টৰ AB আছিলে, AB কামাণ্ডো, আৰু 2 নম্বৰতে আছিলে আপোনালোকৰ 16টা ছাব ইনস্পেক্টৰ আছিলে আপোনালোকৰ AP, আৰু 17টা পোষ্ট আছিলে UBSI, আৰু 5টা আপোনালোকৰ আছিলে বেকলগ ভেকেঞ্চি হিলছ এৰিয়াৰ কাৰণে ছাব ইনস্পেক্টৰ পোষ্ট, আৰু আপোনালোকৰ আছিলে 264টা আছিলে ফৰেষ্ট গ্ৰেড 1 পোষ্টৰ। সেই আটাইবোৰ পোষ্টৰে আপোনালোকৰ এডমিট কাৰ্ড বৰ্তমান ডাউনলোড হৈ আছে। বন্ধুসকল, এই গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড এখনেই আহিব, যিহেতু আপোনালোকৰ গোটেইকেইটা পোষ্টৰ কাৰণে এটাই কম্বাইণ্ড এক্সাম পাতিব, আৰু সেইবাবে আপোনালোকৰ এডমিট কাৰ্ড এখনেই আহিব। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যদি জব ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।